মই ৰুবুল নাথ। আপোনালোকে বহুতে সোধে বা বহুতে মানে কিবা কাম বন কৰিবৰ কাৰণে হাত জবকা, আমাৰ দুখন জবকা আছে, এখন সৰু এখন ডাঙৰ। আমাৰখন মানে হাত জবকা। আমি হাত জবকা কেনেকৈ বনাব পাৰোঁ, এইখনে হাত জবকা চাই লওক। ধুনীয়াকৈ মই বনাই লৈ আহিছোঁ। এখন হাত জবকা, এখন হাত জবকা দেখিছে। আমি 3ডাল ৰড দি এখন জবকা বনাই লৈ আহিছোঁ। আৰু ইয়াৰ ছিষ্টেমটো চাওক কেনেকৈ বনোৱা গৈছে। এইটো ছিষ্টেম। আপোনালোকৰ যদি দীঘল যদি লোহাৰ থাকে, এইটো আমাৰ কিমান আছিলে 8 mm, 8 mm এডাল মানে হেৰি আছিলে, ৰড আছিলে। দীঘলটো দেখিছে, আমাৰ গেজিটো ইমানলৈ আছে। এনেকুৱা 3ডাল ৰড দি আপোনালোকে কমাৰশালত বনাই আনিব পাৰে। তাৰপিছত আপোনালোকে এখন জবকা দেখিলে, এখন জবকা আপোনাৰ বহুত দিন লাষ্টিং কৰে। আপুনি বহু কামতে ইউজ কৰিব পাৰে যদি কৰিব জানে। আমাৰ ঘৰৰ ৰড দি এনেকৈ এখন জবকা বনাই লৈ আহিছিলোঁ। আপুনি এতিয়া বজাৰত যিখন জবকা কিনিব, হাত জবকা, ইমান মানে ঠিক নহয়, দুদিনমান চলিব, তাৰপিছত তাৰ জ্বালাইটো ছিগি যাব। সেইকাৰণে এনেকৈ ৰড দি বনাই লৈ আহিছোঁ, চাই লওক। আপুনি এনি বস্তু উঠাব পাৰে, এনি বস্তু। এতিয়া আমি এইডাল সৰু কাৰণেহে, আপুনি যদি ক'ৰবাত যদি ঘৰত যদি কাম বন কৰে, জা জংঘল কোৰ মাৰিলে, কোৰ মৰাৰ পিছত এখন জবকা দি আপুনি উঠাব পাৰে আৰামত। বোলে ক'ৰবাত পাথৰ পৰি আছে, নিজে উঠাব, ঘৰত কাম বন কৰা, এখন জবকা দি আপুনি ধুনীয়াকৈ উঠাই থাকক। আপোনাৰ হাতৰ আঙুলি কোনো মানে এফেক্ট নহয়। এনেই সমান খানিব। এনেকুৱা জবকাখন মানে ভাল। ৰডটো অলপ মানে কোৱালিটি হ'ব লাগে, মানে ইমান সৰু ৰড নহয়, ডাঙৰ ৰড হ'ব লাগে। এইটো হ'লে 8 mm, 10 mm হ'ব লাগে, ভাল তেতিয়া। আমাৰ এখন মানে নিজৰ ৰড দি বনাওঁতে কিমান লৈছিলে, 60-70 টকা লৈছিলে। সেইটো চব কমাৰশালৰ ৰেট বেলেগ বেলেগ, কম আৰু বেছি থাকিবই। আমি এতিয়া এনেকৈ চাই লওক, কি ধুনীয়া কৰিছে, চাই লওক। ধুনীয়া দেখিছে, দেখিছে, চাই লওক। এতিয়া আপুনি যদি এনেকৈ হাত মাৰে, কিবা হয়তো সোমাই থাকিবও পাৰে, কিবা আপোনাৰ এটেক কৰা কিবা গজালে হওক, কিবাই হওক, সোমাই থাকিবও পাৰে। আপুনি যেতিয়া এখন যেতিয়া এনেকৈ দি ল'ব, তেতিয়া কি ধুনীয়া হৈছেনে নাই। ইয়াত আমাৰ এতিয়া বহুত জংঘল আছিলে যেতিয়া, তাৰ গজাল বহুত আছে। আমি এতিয়া ডাইৰেক্ট হাত সোমাই দিব নোৱাৰোঁ যেতিয়া, আমি এতিয়া এনেকৈ কি কৰি আছোঁ, এনেকৈ উঠাই দিছোঁ, চাই লওক। হৈছে, ইয়াত তাঁৰ আছে, এনেকৈ যদি হাত মাৰি দিওঁ, হয়তো তাই আমাক হানিব। এয়া দেখিছে, ঘৰৰ কাম কৰি আছিলোঁ, এতিয়া আমাৰ এইবিলাক পাথৰ মানে যধে মধে পৰি আছে। আমি হাতে কিমান কৰিম, জবকা দি লৈছোঁ, চাই লওকচোন, চাই লওক। আমি তেতিয়া কেনেকৈ উঠাওঁ, নিজৰ ব্যৱস্থাত উঠালে হ'ল আৰু। এয়া দেখিছে, মাটিত মানে পোত খাই আছে। প্ৰয়োজন হ'লে পানী অকণমানো ঢালি ল'ম, মানে অলপ ঢিলা হ'ব। কিন্তু এখন দি আমি এনেকৈ কৰিছোঁ, চাই লওক। বজাৰত যিখন মানে জবকা পায়, সেইখনতকৈ এখন অতি মানে অতি ভাল। মই এসোপাকে কৰি আছোঁ এতিয়া বৰ্তমান, কি কৰিম। এয়া দেখিছে, যিটো কাম কৰিব লাগে সেইটো কামই মই হাঠিয়াই ৰাখিছোঁ।
যদি দীঘল জবকা লাগে দীঘল জবকা ৰাখিছোঁ, চুটি জবকা লাগে চুটি জবকা ৰাখিছোঁ, কু লাগে কু ৰাখিছোঁ, বেলচা লাগে বেলচা ৰাখিছোঁ, গাইটি লাগে গাইটি ৰাখিছোঁ, ক'ৰবাত বোলে মাটি খান্দা চিপাং লাগে এখন ৰদৰ ৰাখিছোঁ আৰু এখন মানে চুঙা টাইপৰ ৰাখিছোঁ। আকৌ দা কটাৰী আছে, এতিয়া কাম কৰি আছোঁ মোৰ এয়া নাগা টাইপৰ এখন মোৰ আছে, কিবা জংঘল আছে এখনে ভোজকৈ কাটি দিম। আৰু আমি এইবিলাক যিবিলাক হাথিয়াৰ ব্যৱহাৰ থাকোঁ মানে বহুতৰ ঘৰত দেখোঁ থাকাত মানে বস্তুবোৰ থাকে তাত ব্যৱহাৰ নাই বা ব্যৱহাৰ কৰিলেও তাক পালিচ নাই। আমি দাখনে কাটি থাকিলেও কোনোবা টাইমত ধাৰ দিব লাগিব, ধাৰ দিলেহে সেই দাখন বা হাতুৰিখন কোঠাখন ঠিকে থাকিব। সেইকাৰণে এইখিনিকে ক'লোঁ।